ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ইউটিউবত এইটো মোৰ প্ৰথম ভিডিঅ', নাজানো কেনেকৈ কি কৰে, কিন্তু চেষ্টা কৰিছোঁ বনাবলৈ। মোৰ ভাগিনৰ চুৱাকৰণৰ কিছু দৃশ্য আপোনালোকৰ মাজলৈ মই ভিডিঅ' হিচাপে লৈ আহিছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব। ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। অধিবাসৰ দিনা মূৰত তেল দিয়া, দুৰুলিত চাউল ভৰোৱা, পানী তুলিবলৈ যোৱা, তাৰপিছত আহি কাব্যমক নোওৱা হ'ল। তাৰপিছত চুৱাকৰণৰ দিনা ৰাতিপুৱা আয়তীসকলে গৈ পানী তুলিবলৈ গ'ল। ইফালে ডেক'ৰেশ্যনৰ দাদাসকলেও পূৰা জোৰদাৰভাৱে চলাই আছে দেই। পানী তুলি আহি পেলাই কাব্যমক নোওৱা হ'ল। আকৌ চাওকচোন ইমান ধুনীয়াকৈ বহি আছে। কণমানি কেইজনীও তাক মাহ হালধি সানি দিলেহি। তাৰপিছত কিছু নিয়ম কৰা হ'ল। নোৱাৰ পিছত আকৌ পূজা আৰম্ভ হ'ল। পূজাত ধুনীয়াকৈ বহি থাকিলে কাব্যম। তাৰপিছত আহিলে চুৱাকৰণৰ কিছু দৃশ্য, চুলি কটা হ'ল তাৰ। তাৰপিছত আকৌ পূজা আৰম্ভ হ'ল। চাওকচোন অকণো অশান্তি নকৰাকৈ বহি থাকিলে। এতিয়া আকৌ কিছু আমি ফটো উঠিলোঁ পূজাৰ শেষত। কেনেকুৱা হৈছে ফটোবোৰ জনাবচোন। ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। থেংক ইউ।